নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আপোনালোকে বাৰু আপোনালোকৰ সন্তান খোজকাঢ়িবলৈ শিকিবৰ কাৰণে ৱাকাৰ ব্যৱহাৰ কৰিছে নেকি? ৱাকাৰ ব্যৱহাৰ কৰিলে আমাৰ মানে খোজকঢ়া যিটো আমাৰ ষ্টেজ থাকে আমাৰ শিশুসকলৰ কিবা অপকাৰ কৰে নেকি? উপযোগী হয়নে? কিমান উপযোগী হয়? আৰু সেই ৱাকাৰ ব্যৱহাৰ কৰাৰ ফলত শিশুৰ ভৰিত কিবা নহ'বলগীয়া মানে প্ৰভাৱ পৰে নেকি? সেই বিষয়ে আমি বিতংকৈ আজি আলোচনা কৰিম। তেতিয়াহ'লে এতিয়া আমি আহোঁ ৱাকাৰ শিশুক দিব লাগে নে নেলাগে? নে ৱাকাৰ দিলে ভৰিটো কিবা এফেক্ট হয় নেকি? কিবা বেকা বেকা হৈ যায় নেকি? মোৰ দুটি সন্তান, মই সন্তান দুটিক ৱাকাৰ দিছিলোঁ আৰু ৱাকাৰ মই 10 মাহমানৰ পৰা দিছিলোঁ। 10 মাহ নহয়, একচুৱেলি মই 9 মাহমানৰ পৰা দিছিলোঁ। মই দিয়াৰ উদ্দেশ্যটো আছিলে যিহেতু মোৰ চাবলগীয়া কোনো মানুহ নাছিলে, মই অকলে, আৰু মোৰ সহায়িকা এগৰাকী আছিলে যদিও তেওঁ ঘৰুৱা কামত মোক সহায় কৰিছিলে, সেইকাৰণে ইমানকৈও চাব নোৱাৰে, আমি দুয়োটাই মিলাই লৈছিলোঁ। আৰু সেয়েহে মই তেনেকৈ কৰি ৱাকাৰত দিছিলোঁ যাতে নিজে নিজে খোজকাঢ়িবলৈ শিকক, সেইটো হিচাপে। তাৰ ফলত মোক যেতিয়া মই দিছিলোঁ তেতিয়া মোক বহুতে কৈছিলে যে ৱাকাৰ দিব নালাগে, ৱাকাৰ দিলে ভৰিটো বেকা হয় বা ভৰিত জোৰ নোপোৱা হ'ব, খোজকাঢ়িব দেৰিকৈ, ৱাকাৰ দিলে দেৰিকৈ খোজকাঢ়িব। কিন্তু এইখিনি কথা সম্পূৰ্ণৰূপে মোৰ সন্তান দুটিয়ে ভুল প্ৰমাণিত কৰি দিলে। আৰু সি খোজকাঢ়িছে আপোনাৰ 10 মাহত, আৰু মোৰ ছোৱালীজনীয়ে খোজকাঢ়িছিলে আপোনাৰ 13 মাহত, একদম একেবাৰে 12 মাহৰ যিটো এবছৰীয়া বাৰ্থডেটো গৈছিলে, জন্ম উৎসৱটো যোৱাৰ পাছতে এপ্ৰিলৰ শেষৰ ফালে খোজকাঢ়িবলৈ আৰম্ভ কৰিছিলে, কাকো নধৰাকৈ, কাৰো সহায় নোহোৱাকৈ। আৰু অন্যথা ধৰিতো খোজকাঢ়িব পাৰিছিলে, সেইটো বেলেগ কথা, কিন্তু নধৰাকৈ এপ্ৰিলৰ একেবাৰে শেষৰ ফালে খোজকাঢ়িব পৰা হৈছিলে। এতিয়া আহোঁ ভৰি বেকা বেকা হোৱাৰ কথালৈ। এতিয়া সন্তানক ৱাকাৰত দিলে ভৰি বেকা বেকা হৈ যায় নেকি? ভৰিবোৰ শিশুৰ এনেকৈ হৈ থাকে নেকি? সেইটো সম্পূৰ্ণৰূপে ভুল। মোৰ সন্তানৰ ভৰি দুটা আপোনালোকে দেখিব, মই ফটো মই দি দিম ভিডিঅ'টোৰ লগতে। ভৰি বেকা বেকা শিশুৰ মালিচৰ ওপৰত হয় কথাটো, ৱাকাৰত দিয়ালৈ নহয়। ৱাকাৰত দিলে শিশুৰ ভৰিৰ ষ্ট্ৰেংথটো বাঢ়ে, ভৰিত জোৰটো বাঢ়ে। শিশুসকলে ৱাকাৰটো চলাবৰ কাৰণে ভৰিত জোৰ প্ৰয়োগ কৰে, আৰু সেইটো কাৰণে সিহঁতে কিছুমান ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ পৰে। আৰু সেইকাৰণে আমি ৱাকাৰ দিলে আমাৰ শিশুৰ কোনো অপকাৰ নকৰে, ইভেন আমাৰ উপকাৰহে হয়। মোৰ ল'ৰাটোৱে যিদিনা মই ৱাকাৰটো দিছিলোঁ, বহাই দিছিলোঁ, অলপ সময়ৰ পাছতেই সি ৱাকাৰটো চলাব আৰম্ভ কৰি দিছিলে, মানে চেষ্টা কৰিছিলে চলাই যাবলৈ, মানে মুভ কৰিবলৈ, খোজকাঢ়িবলৈ। কিন্তু মোৰ ছোৱালীজনীক সেই একেটা সময়তে মই ৱাকাৰ দিছিলোঁ, কিন্তু মোৰ ছোৱালীজনীয়ে এক মাহ 1.5 মাহৰ পাছতেহে ৱাকাৰটোত মানে মুভ কৰিবলৈ শিকিছিলে, নহ'লে সদায় পিছুৱাই গৈছিলে, আগুৱাই যাবলৈ ভৰিত জোৰটো সিমান নাছিলে। কাৰণ যিহেতু ছোৱালীজনীৰ মোৰ জন্মৰ সময়ত ৱেইটটো বহুত কম আছিলে, আৰু শিশু এটি জন্মৰ পাছত মাকৰ গাখীৰ যেতিয়া খাবলৈ আৰম্ভ কৰে, তাৰ কিছু মাহৰ পাছত প্ৰথমে অলপ শকত হয়, তাৰপিছত আকৌ ক্ষীণাই যায়, আকৌ ৱেইটটো কমি যায়। আৰু যিহেতু কেইমাহমানৰ পাছত ৱেইটটো কমি যায়, সেইটো কাৰণে ভৰিৰ জোৰটো অলপমান কমকৈ পাইছিলে, আৰু সেইকাৰণে তাই ৱাকাৰটো আগফালে চলাব শিকা নাছিলে, সদায় বেক হৈ গৈছিলে, আৰু আগফালে চলোৱা শিকিবলৈ কমেও 1.5 মাহমান লাগি গৈছিলে। এতিয়া কথাটো হ'ল, যিবোৰ শিশুৱে তাৰমানে ভৰিলৈকে বল প্ৰয়োগ কৰিব পৰা ক্ষমতা আৰ্জি লয়, সেইসকল শিশুহে ৱাকাৰ চলাব পাৰে। তাৰমানে হ'ল সেই শিশুটিৰ ভৰিত সম্পূৰ্ণকৈ জোৰ আহি গৈছে, আৰু সেই শিশুটোৱে তাৰমানে সোনকালে খোজকাঢ়িব পাৰিব। ইয়াৰ পৰা সেইটোৱে বুজা যায়। আৰু ভৰি যিটো বেকা বেকাৰ কথাটো আহে, সেইটো ৱাকাৰ চলালে কেতিয়াও শিশুৰ ভৰি বেকা নহয়। বেকা
জন্মৰ পৰা শিশু এটিৰ ভৰি সদায় এনেকৈ অলপ কাৰ্ভ আকাৰতে আহে, এনেকৈ চিধা হৈ পোন হৈ নাথাকে। আৰু সেই চিধা হৈ পোন কৰাৰ দায়িত্বটো আমাৰ পিতৃ মাতৃৰ বা আমাৰ অভিভাৱকসকলৰ থাকে। কাৰণ আমি সেই শিশুটিৰ ভৰি দুটা আমি মালিচৰেহে আমি ঠিক কৰিব পাৰিম। আমি ৱাকাৰত দিয়ালৈ বা নিদিয়ালৈ কোনো ভৰি বেকা হোৱালৈ কথা নাই। আৰু যেতিয়া আপোনালোকে শিশুৰ ভৰি মালিচ কৰিব, সদায় ভৰি দুটা বহুত আছে মানুহ মই দেখিছোঁ, ভৰি দুটা অকল এনেকৈ 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 বা ইফালৰ ভৰি দুটা এনেকৈ এনেকৈ কৰি জাষ্ট মোহাৰি মোহাৰি বা টেপি টেপি থৈ দিয়ে। কিন্তু তেনেকৈ কৰিব নালাগে। ভৰি দুটা ইফালৰ ভৰিটো আৰু সোঁ ভৰিটো বাওঁ ভৰিটো আনি যোৰা লগাব লাগে। এনেকৈ কৰি মালিচ কৰি আনি এনেকৈ জোৰাই লগাই দিব লাগে, পোনাই দিব লাগে, চিধা কৰি দিব লাগে ভৰিটো। আৰু তেনেকৈ কৰাৰ ফলতহে শিশুৰ ভৰি দুটা চিধা হৈ যায়। কিন্তু যদি আপুনি ৱাকাৰতো নাই দিয়া আপোনাৰ সন্তানক আৰু আপুনি ভৰি দুটা অকল এনেকৈ টেপি টেপি থৈ দিছে আৰু এনেকৈ ভৰি দুটা টানি আনি পেলাই যোৰা লগাই মালিচটো কৰা নাই, তেতিয়া আপুনি দেখিব আপোনাৰ শিশুৰ ভৰিটো অলপ হ'লেও বেকা হৈয়ে থাকিব, চিধা কেতিয়াও নহয়। চিধা অকল মালিচৰ কাৰণেই হ'ব। আৰু শিশুসকলক বহুত আছে এইবোৰ কি বুলি কয় আপোনাৰ শিশু লোৱা যিটো বেগ থাকে যে, সেই বেগ ব্যৱহাৰ কৰে। ভৰি দুটা এনেকৈ একফালে সোঁফালে এফালে এটা ভৰি বাওঁফালে এনেকৈ কৰি লৈ মাজত এনেকৈ লৈ থাকে। আৰু কিছুমান আছে বেগটো ব্যৱহাৰ নকৰিলেও তাৰমানে শিশুটিক মানে নিজৰ বডিৰ নিজৰ গাৰ ৱেইটটো কমাব গৈ মানে কষ্ট নাপাবলৈ শিশুটোক ভৰি দুটা এনেকৈ মেল খুৱাই এনেকৈ কৰি লৈ যাতে তেওঁ নিজে ল'বলৈ সুবিধা হয়, এনেকৈ এনেকৈ লৈ থাকে, এনেকৈ লৈ থাকে, মানে ভৰি দুটা মেল খুৱাই দিয়ে। এতিয়া কথাটো হ'ল, যিসকল শিশুৰ ভৰি দুটা এনেকৈ জন্মৰ মানে 3 মাহ মানৰ 4 মাহ মানৰ পৰাই যদি এনেকৈ ভৰিটো মেল খুৱাই পেলাই এনেকৈ এনেকৈ লৈ থাকে আৰু মালিচো যদি এনেকৈ একফালে এনেকৈ কৰে আৰু একফালে এনেকৈ কৰে, ভৰি দুটা আনি এনেকৈ যোৰা লগাই সমানকৈ নকৰে, সেইসকল শিশুৰ ভৰি কেতিয়াও চিধা নহয়, সদায় বেকাই হৈ থাকিব, সদায় এনেকৈ কাৰ্ভ আকাৰতে হৈ থাকিব। আৰু সেইটোলৈ ৱাকাৰত দিয়া বা নিদিয়ালৈ কোনো কথা নাই। আৰু এই ভিডিঅ'টো মই আজি এইটো কাৰণে বনালোঁ, মোৰ খুব ভাল বন্ধু, তেওঁ নতুনকৈ পিতৃ হোৱাৰ সৌভাগ্য অৰ্জন কৰিছে। এতিয়া তেওঁৰ সন্তান 10 মাহ চলি আছে। ঘৰত হেনো ৱাকাৰ কোনোবাই কিনি দিছে বুলি কৈছে, কিন্তু আজিলৈ ৱাকাৰত বহোৱা নাই, কাৰণ ভৰিকেইটা হেনো বেকা হৈ যাব। আৰু তেনেকৈ যেতিয়া মই মোৰ সন্তান দুটিক ৱাকাৰত দিছিলোঁ, তেতিয়াও মোক বহুতে কৈছিলে ভৰি দুটা বেকা হ'ব। আৰু সেইকাৰণে মই আজি ভাবিলোঁ এই ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকো যিটো মানে আচল মানে বিষয়টো যে ভৰি বেকা কেলেই হয় বা নহয়, সেই বিষয়ে জানি লওক, যাতে ৱাকাৰত দিলে শিশুৰ ভৰি ষ্ট্ৰেংথ, ভৰিৰ জোৰটোহে বাঢ়ে, ভৰি বেকা হোৱালৈ কোনো কথা নাই, সেইটো ভৰি চিধা হ'ব অকল মালিচৰ ওপৰতে। আৰু মালিচটো ভৰি দুটা আনি এনেকৈ যোৰা লগাই চিধা কৰাই দিব, চিধা কৰাই জাষ্ট 3-4 ছেকেণ্ড এনেকৈ ৰাখিব, 5 ছেকেণ্ডমান এনেকৈ কৰি ধৰি পেলাই ভৰি দুটা ৰাখি থ'ব আৰু ধুনীয়া খুব মানে কোমলভাৱে ভৰিটো পিহি পিহি মালিচ কৰিব। আৰু তেনেকৈ কৰিলে আপোনালোকৰ শিশুসকলৰ যিবোৰ নতুনকৈ খোজকাঢ়িবলৈ ওলাইছে, ভৰি দুটা খুব চিধা হ'ব। আৰু মোৰ ছোৱালী আৰু ল'ৰাৰো ভৰিটো চাই ল'ব পাৰে। মোৰ ল'ৰাৰ ভৰিটো বেছি কাৰ্ভ আছিলে জন্মৰ সময়ত, কিন্তু এতিয়া বহুতখিনি মোৰ মালিচ কৰাৰ ফলতে আজি চিধা হৈছে। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব। আৰু বহুতৰে হয়তো ইয়াত কিবা ক'বলগীয়া থাকিবও পাৰে, আপোনালোকে মোক ক'ব পাৰে, কাৰণ আজিৰ ভিডিঅ'টো মই সম্পূৰ্ণ মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত মই ভিত্তি কৰি মই কৈছোঁ। অতি জৰুৰী কথা, যদি ভাবে আপোনালোকে যে আপোনালোকৰ শিশুক ৱাকাৰত বহাব বা দিব খোজকাঢ়িবলৈ শিকিবলৈ, তেতিয়াহ'লে সদায় 9-10 মাহমানৰ পৰাহে দিব, তাৰ আগতে নিদিব। কাৰণ যিটো আমি বহাই দিয়া যায়তো ৱাকাৰত, তেতিয়া কি হয় অলপমান তলত নামি যায়, মানে বহা যিটো ছিট আছে ৱাকাৰৰ অলপমান তললৈকে নামি যায়, সেইটো কাৰণে হয়তো কঁকালত দুখ পাব পাৰে শিশুৱে। সেইকাৰণে অলপ যেতিয়া 9-10 মাহ হয় তেতিয়া অলপমান মানে হাড়বোৰ
টাইট হয় আৰু ভৰিটো অলপ জোৰটো আহে তেতিয়া আৰু সেই 9-10 মাহমানৰ পৰা আহে সেইকাৰণে শিশুক তেনেকুৱামান বয়সৰ পৰাহে ৱাকাৰ ব্যৱহাৰ কৰিব যদি ভাবে যে আজি উপকৃত হৈছে ভিডিঅ'টো চাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আগন্তুক ভিডিঅ'বোৰ চাব পাৰে আজিলৈ ধন্যবাদ নমস্কাৰ